নমস্কাৰ, মই জ্যোতিষী শ্ৰী মিণ্টু শৰ্মা। কালি আমাৰ ৰাম মন্দিৰ উদ্বোধন হ'ব। বেছি সময় নাই আৰু উদ্বোধন হ'বলৈতো আৰু বেছি সময় নাই। তাৰ প্ৰাক মুহূৰ্তত আমি কালি ৰাম মন্দিৰ উদ্বোধন হোৱাৰ প্ৰাক মুহূৰ্তত কি কৰিম বা কালি আমি কি কৰিম, কালিৰ কাৰণেতো আমাৰ মনত বহুত ফূৰ্তি লাগি আছে, বহুত কিবা কিবি উৎসাহ লাগি আছে বা আমাৰ যাবলৈ মন যায়, কিন্তু একচুৱেলি যাব নোৱাৰোঁ, বহুত দূৰত হ'ল বা ব্যস্ততাৰ কাৰণে নোৱাৰোঁ বা কিছুমান কামৰ কাৰণে পৰা নাই। কিন্তু কি ক'ম, আমাৰ সময়ত ৰাম মন্দিৰ উদ্বোধন হ'ব, আমাৰ কাৰণে গৌৰৱৰ সময়, আমাৰ কাৰণে মনৰ উৎসাহৰ সময়। ইয়াতকৈ আৰু ভাল দিন বোধহয় ইয়াত দেখিবলৈ আৰু একো নাই। কিন্তু আমাত কৰি আৰু সুখী আৰু এজন প্ৰভু, শ্যাবৰ ৰামচন্দ্ৰ কি জয়, পৱন পুত্ৰ হনুমান কি জয়, ৰাম ভক্ত হনুমান কি জয়। তেওঁতকৈ বোধহয় আৰু সুখী হ'বলগীয়া আৰু কোনো নাই। কাৰণ তেওঁৰ মনৰ মানুহজনক তেওঁ কালি দৰ্শন কৰিব, মনৰ পৰা যাৰ কাৰণে বছৰ বছৰ যুগ যুগ ধৰি অপেক্ষা কৰিছে, সেইজন মানুহক তেওঁ কালি দেখিবলৈ পাব আৰু তেওঁৰ স্বস্থানত। কিন্তু আমিতো কালি কিবা কৰিব লাগিব, যে ইমান ধুনীয়া বতৰ, ইমান খুচিৰ সময়, আমি কি কৰিম? আমি কি কৰিম জানেনে? আমাৰ যে আম পাত আছে, আমৰ পাতত আমি ৰঙা চন্দনেৰে ৰাম নাম লিখিম। ৰাম নামত কি হয় জানে? ব্যাধি, যন্ত্ৰণা, অশান্তি, দুশ্চিন্তা চব নাইকিয়া হয়। লগতে আমাৰ জীৱনত যিমানখিনি নিগেটিভ ভৰি আছে, সেইবিলাক পজিটিভত পৰিণত হয়। গতিকে আমি কি কৰিম? আমৰ পাতত ৰাম নাম লিখিম, 9টা আমৰ পাতত ৰাম নাম লিখিম। লিখি কিনে এখন আগলতি কলপাতত ধুনীয়া কৰি 9টা আমৰ পাত থৈ দিম। তাতে 9খন চাকি জ্বলাম। 9খন চাকি কিহেৰে জ্বলাম জানে? আমাৰ যে আটা আছে, আটাখিনি মাৰি কিনে আমি যেনেকৈ ৰুটি বনাওঁ, তেনেকৈ ৰুটি বনোৱাৰ নিচিনা আটাৰ এটা ধুনীয়া কৰি লাড়ু বনাব। 3টা আটাৰ লাড়ু বনাই তাত প্ৰদীপ চাকিৰ নিচিনা বনাই ঘিউৰ চাকি 3খন, মিঠাতেলৰ চাকি 3খন, তিলৰ তেল যিটো কয়, তিলৰ তেলৰ চাকি 3খন, এনেকৈ 3খন 9খন টোটেল সন্ধিয়া সময় ধুনীয়া কৰি আমাৰ পূব দিশত বা উত্তৰ দিশত স্থাপন কৰিব। কৰি কিনে ৰাম নাম জপ কৰিব, ওম হাং হনুমতেই জপ কৰিব আৰু আমাৰ হনুমান চলিচা কৰিব, ৰাম বাণ স্তুতি কৰিব। কৰিলে কি হ'ব? আমাৰ সুখ শান্তি সমৃদ্ধি যথেষ্ট উভৈনদী হ'ব, ভৰি পৰিব। গতিকে ইয়াতকৈ আৰু আমাৰ সুখৰ আৰু একো হ'ব নোৱাৰে যে আমাৰ দিনত আমি ৰাম মন্দিৰ পালোঁ, আমাৰ দিনত আমি প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ কাৰণে সঁচাকৈ কিবা বহুত ভাল দৰ্শন কৰিব পালোঁ। গতিকে আপোনালোকে কালি সন্ধিয়া আৰতি কৰক, লগতে মই দিয়া ছিষ্টেমটো কৰক, লগতে আপুনি ধূনাৰ সাজত কালি ধূনা জ্বলাব, গধূলি ধূনা দি আৰতি কৰিব। কেনে কৰিব? তাতে অকণমান কৰ্পূৰ দিব, তাতে অকণমান চেনি দিব, দি কিনে ধুনীয়া কৰি সন্ধিয়া আপোনাৰ ঘৰখন দৰ্শন কৰাওক। যে ভাবক যে আমাৰ ঘৰত যেন সঁচাকৈ পজিটিভ আহিব ধৰিছে, আমি যেন বহুত কিবা কিবি পাব ধৰিছোঁ। গতিকে মই দিয়া ধৰণে আপোনালোকে টিপছবোৰ কৰক আৰু প্ৰভু ৰামচন্দ্ৰৰ নামত, লগতে হনুমানজীৰ নামত, বজৰংবলীৰ নামত আপোনালোকে কালি মই দিয়া ধৰণৰ সন্ধিয়া আৰতি কৰক, প্ৰদীপ জ্বলক আৰু ৰাম নাম স্তুতি কৰক, ৰাম নাম 108 বাৰ জপ কৰক, ওম হাং হনুমতেই নমঃ 108 বাৰ জপ কৰক। এনেকুৱা ধৰণৰ আপোনালোকে কালি কামবোৰ কৰক, আপোনালোকে যথেষ্ট সুখী হ'ব। গতিকে আশা ৰাখিলোঁ এনেকুৱা ধৰণৰ আপোনালোকে কৰিব। নমস্কাৰ, আৰু মই আপোনালোকক নেক্সট ভিডিঅ' দি থাকিম, এনেকৈ আপোনালোকে ভিডিঅ'বোৰ পাই যাব। জয় শ্ৰীৰাম।